নমস্কাৰ বন্ধুসকল, ছটা বজাত আজি এটা ভিডিঅ' আজি মানে আমি ঘৰতে আছোঁ। আমাৰ আলহী আহি গ'ল। আলহী মানে মোৰ মা আহিছে মৰিগাঁৱৰ পৰা। তাৰপিছত আৰু মানে আজি আমি কঠীয়া তুলিব। আজি মানুহ আহি গৈছে আমাৰ, মানে কঠীয়া তুলিম আমি ঘৰত প্ৰথম আজি। সেয়েহে আপোনালোকে চাই থাকক ভিডিঅ'টো, কেনেকৈ কঠীয়া তোলোঁ সেই বিষয়ে দেখুৱাওঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ হ'ব। চব্জি বনাই আছে, চব্জি খাই বৈ আমি যাম আৰু ধুনীয়াকৈ একদম পুৰা। এই বস্তুটো আপোনালোকে চিনি পায় নে নাপায় কমেণ্ট কৰি জনাবচোন। এইটো এটা কচু ঠাৰি হয়। এইটো মাছৰ লগত খাই এনেকুৱা ভাল লাগে, মানে কোনে কোনে চিনি পাই কমেণ্ট কৰি জনাব। ধুনীয়া, এইটো কচু ঠাৰি হয়। কি কচু ঠাৰি হয় মই নাজানো, এতিয়া ক'ব মায়ে কি কচু ঠাৰি হয়। কচু ঠাৰি মায়ে কি বুলি কয়? হা, অঁ, পাহাৰীয়া কচু। পাহাৰীয়া কচু হৈ আৰু মাছৰ লগত খাবৰ কাৰণে আনিছে। গছো আনিছে, গছ লগাই দিলে। প্ৰথমে এতিয়া আমি ভাত খাই যাম আৰু। কচু ঠাৰি এইবোৰ গোটেই মাছৰ লগতে খোৱা হ'ব। মাছৰ লগত খাই পুৰা ধুনীয়া লাগে। আনিছোঁ গছৰ যোনটো কচু, তাৰ গছৰ পাতটো এনেকুৱা। আপোনালোকে আগতে দেখিছেনে? কমেণ্ট কৰি মোক জনাব। এইটো গছৰ পুলি, ইয়াৰ পৰা এইটো ডাঙৰ, এনেকুৱা ডাঙৰ ডাঙৰ হয়। মানে এই ঠাৰিডালে খোৱা হয় আৰু। প্ৰকাণ্ড ৰ'দ, একদম পুৰা চকু মেলিব নোৱাৰা একদম ৰ'দ। বাপৰে বাপ, মানে ৰ'দ, মানে চকু মেলিব পৰা নাই, একদম কেনেকুৱা ৰ'দ দিছে। ধনু চাইকেলখন, এইখন ধনু চাইকেল, এইকেইটা মানে চলাব নোৱাৰে। চাইকেলখন চলাব নোৱাৰে সি বৰ্তমান, এনে ঠেলি লৈ ফুৰে, বেয়া কৰিব বুলি। এতিয়া আমি চাইকেলখন এই ৰছী যে দেখিছে নহয়, সেই ৰছীত ধুনীয়াকৈ ওলোমাই থৈ দিম। মানে সি চলাব নোৱাৰে, এনেই চাইকেলখন বেয়া কৰি দিব। অলপ পাৰ হ'লে আকৌ খুলি দিম মানে। মাছৰ দানা অলপ লৈ লৈছোঁ। যোৱা বছৰে 5 কেজি মাছ দি আছিলে। সেই পুখুৰীটোত পানী মানে একেবাৰে তলিত আছিলে, হ'লেও মাছ কেইটা মানে দেখিছোঁ অলপ, 2-3 কেজিমান মাছ দেখিছোঁ। সেই দানা দিওঁচোন কিমান মাছ ওলায়। বলক তেতিয়াহ'লে পুখুৰীৰ ওচৰলৈ যাওঁ, দানা দি থাকোঁতে গ'ল। সেইটো দানাটো একদম সৰু মাছৰ কাৰণে দানা, মানে সৰু দানা। ধুনীয়াকৈ এইটো পুখুৰীত যেতিয়া দি দিম, আপোনালোকে চাব। পুখুৰীত তেতিয়া মই মাছৰ দানাটো দি দিম। এইটো পুখুৰী, ইয়াতে মাছ মানে আছে, মানে একদম কম আছে মাছ। এনেকৈ দি দিম, চাওক মাছ আহে নে নাহে চাম। এনেকৈ দি দিছোঁ। এইবোৰ পৰিছে দেখিছে, এইবোৰ দানাবোৰ মানে সেইফালে অলপ দিলোঁ দানা। সৰু এইবোৰ গুটি দানা দিলোঁ। মাছ আহে নে নাহে চাম এতিয়া। বৰ্তমান মাছটো এতিয়া মানে মাছটো বেছিকৈ পুৱা ভাগতহে ওলায় মাছ, সেইকাৰণে পুৱা ভাগত দিলে মানে বেছি ভাল আৰু। মই মানে এতিয়া জাষ্ট ট্ৰাই কৰি চাইছোঁ, মাছ কেইটা ওলায় নে নোলায় সেইটোহে চাইছোঁ মানে। এইটো গৰমৰ কাৰণে মাছ এতিয়া নোলাব, মানে পুখুৰীত এতিয়ালৈকে অহা নাই, তেনেকৈ মাছ দেখা নাই। গৰমৰ কাৰণে মানে ঠাণ্ডা পৰিলে তেওঁলোকে মাছবোৰ খাব মানে ধুনীয়াকৈ দানা। গৰমৰ কাৰণে ওলোৱা নাই, সেইকাৰণে অলপ পিছত চাব আহিম। দানাটো দি থৈছোঁ বৰ্তমান। এনেকৈ এতিয়া পৰিৱেশটো কি মজা, এতিয়া এই একদম বেলি পোহৰ ধুনীয়াকৈ, মানে একদম ধুনীয়া পৰিৱেশ আমাৰ এইটো পুখুৰীৰ লোকেশ্যনটো একদম ধুনীয়া। আপোনালোকে আহিব কেতিয়াবা আমাৰ ঘৰলৈ ফুৰিবলৈ। বন্ধুসকল, আকৌ অলপ দানা মানে ঘনকৈ দি থৈ দিওঁ, কেনেকুৱা হয় চাওঁ। অলপ ঘনকৈ দিলে আহে নেকি চাওঁ মানে। বৰ্তমান আধা ঘণ্টামান চালোঁ, এতিয়ালৈকে অহা নাই। এইফালে একদম ধুনীয়াকৈ মানে পুখুৰীটো মই আচলতে মাছ নোহোৱা বুলি ভাবি মানে চব চাফ চিকুণ নকৰিলোঁ। যেতিয়া পানী মানে বেছি ওপৰলৈ উঠি আহিলে, তেতিয়াই মাছবোৰ মানে মোক দেখা দিছে। আচৰিত ভাবিলোঁ মই, ইমান তলি পানীটো যে মাছ আছে মই মানে ভাবিব পৰা নাছিলোঁ।
ধান উঠাই আছে ধুনীয়াকৈ, একদম ধুনীয়াকৈ। বন্ধুসকল এতিয়া ঘৰত গৈ আছোঁ, একদম ৰোৱনী চোৱনী চব গৈ আছে মানে একদম এইখিনি আছে আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষৰ বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।